হাই হেল্ল' বোলো নমস্কাৰ আৰু নতুনকৈ আজি ব্লগ ষ্টাৰ্ট কৰিছোঁ বালিপৰাৰ পৰা। তো ইয়াতে আহিছিলোঁ গছপুলি ৰুবলৈ আৰু ইফালে ভৱেন দাই লাগিয়ে আছে কামত। টাইম হৈ গ'ল এতিয়া 12টাই বাজিব হৈ গ'ল। তো এইফালে ভৱেন দাই পূৰা বাঁহ কাটি আছে। ৰ'দটো বহুত বেছি। এতিয়া আমি ৰাতিপুৱাই যোৱাৰ কথা আছিল, আজি ৰাতিপুৱা নগ'লোঁ। তো এতিয়া ভৱেন দা কি কৰিবা? মই বেয়াকে আছো দে নুলিয়াবা। একো নহয়, কাম কৰা মানুহ না। আৰু এইফালে ভিতৰত চাওক এইটো বেগৰ সেই হেৰি পুৰণা বেগটোৰ লেপটপ পোৱা জেগাটো খুলিলে মানে আৰু এজন মানুহ আছে এইফালে পুৰা কামত বিজি আজি। এই ফেন দেখিছেনে, এইটো চলাই আছে এইফালে। বহুত কষ্ট হৈছে ন? হাজিৰা কৰিব মাতি কিনে পানী গিলাচো দৰকাৰ নাই। পানীও দিয়া নাই খাব। ৰাজদীপ কষ্ট কৰিছে দেই, ধেৰ কাটিলে এতিয়া তাৰ। ইমান তাৰ ডাঙৰ বিল্ডিং এটা হৈ যাব এনেকুৱা তাৰ। মই অলপ দুখীয়া দি আছো আৰু। বৰ্তমান ৰাজদীপ কামত বিজি। বাঁহক কাটিছে। বাঁহক কাটিছে। জাতি বাঁহে ভুলকা বাঁহ কাটিব লগা হৈছে। বাঁহ নহয় বাৰু এইটো। গাত বল নাই বাবে কাঠৰ টুকুৰাৰ প্ৰয়োগ কৰিছে ৰাজদীপে। মই দুটা বান্দুল কাটিলো। আকৌ দুটা আনিছো, তিনিটা কাটিছো, দুটা আনি দিছে। কামটো কামেই আৰু ন। মেইন মানুহ এজন লাগি আছো কামত, গৰমে গৰমে। ফেনো লগাই লৈছো ধুনীয়াকে। পুলি তেওঁ লগাই, কিন্তু কষ্টখিনি কৰোঁ আমি, হয় নাই? কামটো আমিয়ে কৰিব লাগে ন। মই দুডালকৈ পাইছিলোঁ, আকৌ এডাল আনি দিছে। আৰু আছে ন? কেলে হাজিৰা কৰিব মাতিবা আমাক। 200 টকা, 200 বেছি কম হ'ব, 250 টকা। লোকক ভাত চাত খুৱাই মেলি আপোনালোকে 300 টকা দিয়ে, আমাক 250 টকা দিলে ভাত আমি নিজে লৈ যাম টিফিনত ভৰাই। আমি এতিয়া মানে কাম কৰি আছো, 1 ঘণ্টামান হৈ গ'ল কাম কৰা। এইফালেতো গুণা কাটি কিমানখিনি কাটিলে চাওক, ইয়াৰ পৰা দম হৈ আছে। মই এইফালে ইয়াৰ বাঁহ কাটি ৰেডি কৰিছোঁ। এটা গছপুলি ৰুবলৈ বম কষ্ট। আগৰখিনি মানে বম কষ্ট। বাঁহ কাটি বাঁহ ফালিব লাগে, তাৰপিছত ৰিং বনাব লাগে, খুঁটি বনাব লাগে, তাঁৰ কাটিব লাগে। আৰু আপোনালোকে ছাগলী এৰি খুৱাই দিব গছপুলিজোপা। জনতা মাফ नहीं करेगी। ছাগলী এৰি আৰু গৰু খুঁটি বান্ধি দিব একদম পুৰা হেৰি গুৰিত, গছজোপা গুৰিতে। তো তেতিয়া গছপুলিটো বাচি থাকিব সোনকালে। তো সেইটো কাৰণে ভিডিঅ'টো তাৰ কাৰণে বনোৱা হৈছে। গছপুলি মানে কিমানখিনি কষ্ট, আগৰ এটা পুলি ৰোৱাটোত মানে মাটিকণ খান্দি পেলাই ৰুই দিয়াটোৱে নহয় আৰু, তাক মেৰামতি কৰি ৰাখিবলৈ কাৰণে কিমানখিনি কষ্ট। চাই থাকক ভিডিঅ'টো। ইয়াৰ নাচপতি কাটি আছে ঘৰৰ। এইজোপা গছজোপা এইজোপা ভৱেন দাই ৰোৱা গছ। এয়া চাওক, আমি কি ধুনীয়া গছৰ তলত বহিয়ে আকৌ গছৰ কামেই কৰি আছোঁ। ফেনখন চলাই লৈছোঁ বাৰু। ফেনখন কি ধুনীয়াকৈ লাগিছে না, কেমেৰাত চাই কিনে মজা লাগি আছে ফেনখন। এইফালে মোবাইলত গান বজাই লৈছোঁ, কাম পূৰা কৰি আছোঁ গোটেইকেইটাই। আমাৰ নতুন কাৰিকৰ এজন আছে, দেখাই আছোঁ দেই। হাজিৰাখিনিৰ কাৰণে মাংস বনাই আছো। বাপৰে, কি বইল হ'ব নেকি? এতিয়া আয়োজন কি হৈছে? এতিয়া বইল খোৱা ছোৱালী পতাই লৈছে। অভিজিত বৰা। তো লাগি থকা আমাৰ ভাত হ'লে মাতিবা আৰু, আমি কামত বিজি। হাজিৰাখিনিৰ কাৰণে ধুনীয়াকৈ নহৰু কাটি দেখিবলৈ পাইছে, ধুনীয়া ঘৰৰ নাচপতি কাটি আছে। একদম ফ্ৰেছ নাচপতি চাওক, নাই একো ওলাই থকা নাই।
গাটো ভাল নহয় লগ পাই আছোঁ চাই থাকক ভিডিঅ'ত তো খোৱা বোৱা কৰি কিনে আমি কি হ'ল গা চা ধুই খোৱা বোৱা কৰিলোঁ কৰি পেলাই মই বোলো শুওঁ অলপ অভিজিতে ক'লে মোক থৈ আহিবা বোলা এতিয়া আহি কিনে ইয়াত ফচি আছোঁ অলপ এতিয়া আধা ঘণ্টামান হৈ গ'ল মোৰ গাটো ভাল লগা নাই টোপনি লাগি আছে তো ইয়াতে ৰখি আছোঁ শ্বুট আছে তো প্ৰীতি বা তাত ৰেডি চেডি কৰা হৈ গৈছে তো ইয়াতে ৰখি আছোঁ মানে ওলাই কৈ যাম মই ওলাই গুচি যাম আৰু তাক কৈ পেলাই মই গুচি যাম বালিপুৰা টাউনতে আৰু ভিউটো চাওক না কি মজা কণ্টে আছে প্ৰীতি বাৰ ষ্টুডিঅ' ফাইনেলি আমি শ্বুটৰ পৰা আহিলোঁ এতিয়া যাই আছোঁ গছপুলি ৰুবৰ কাৰণে আৰু গাড়ীত বস্তু ভৰোৱা হৈয়ে গৈছে এইফালে ৰিং চিং ভৰাই লোৱা হৈছে তো পাছফালে আছে ইয়াৰ গছপুলি কৃষ্ণচূড়া ৰাধাচূড়া এনেকৈ আছে পুলি ইয়াতে তাৰপিছত আৰু এইটো নামটো পাহৰি গ'লোঁ কি আছিলে এইটো কি আছিলে কাঞ্চন কাঞ্চন আৰু কৃষ্ণচূড়া আছে ন देखा आपने लापरवाही का नतीजा है নাজানে যে এইটোকে দিছে ডাইলগ এয়াই বোলে কোনোবা জোপা কিবা হয় তো দা চাহ আমি ভৰাই কৰি লওঁ এইফালে কোৰ লৈছোঁ দা চাহ পূৰা ছাগলী দিব তাতে বাঁহ বাৰী কাটি ইয়ালৈ ৰেডি হৈ গ'লো আমি যাবলৈ আকৌ আহিব বেয়া অৱস্থা কৰিছে আমাক হাজিৰা তো আমিও এতিয়া ওলাইছোঁ গাড়ীলৈ বছ মই বহুত গৰম যেন তেনে ওলাইছোঁ সুবিধা ভাল মিঠি গাড়ী বেছি আছে আজিকালি গাড়ীটো ৰখিব দিব একেটা তোমাক দেখোঁ বৰ্তমান ফিল্ড লৈ লৈ আমি কাম কৰি আছোঁ মানে গানৰ ফিল্ড লৈ আছোঁ আৰু ইফালে কাম কৰি আছোঁ নহ'লে বহুত বৰ লাগি যায় ন ভৱেন দাৰ গাড়ী ধীৰ ফালে আছে এয়াই আৰু আমাৰ জীৱন হাজিৰা ৰাতি 9টা বজাত আন্ধা কৰাই দিছে কি ক'ব আন্ধাৰ কৰাই দিছে পইচা বোলে 300 টকাকৈ দিব হাজিৰা আকৌ বোলে 50 টকা কাটিবই তাৰ পৰা ভাত খালোঁ না দুপৰীয়া হাতৰ পইচা কাটিব তো আজি ইমানে মোটামুটি আজি 10টাৰ ওপৰত লগোৱা হৈ গ'ল পুলি 10টা হা 20টা লগোৱা হ'ল বোলে প্ৰথমবাৰ আমি 10টা আনিছিলোঁ চৰি পাহৰি গৈছিলোঁ প্ৰথম 10টা আনিছিলোঁ তাৰপিছত আকৌ 10টা আনি লগোৱা হৈছে এতিয়া খতম পূৰা তো এয়া আৰু আন্ধাৰ গৈছে বাকী মানুহ আজি 4টা আছিলোঁ কাৰণে অলপ সোনকালে হৈছে আৰু এনেইতো ৰাতিয়ে হৈ গ'ল হয় তো আমাৰ এই নেটখিনি মাৰা হৈ গ'লে বাকী এইফালে দেখা নাপায় বাৰু বহুত আন্ধাৰ হৈছে নেটখিনি মাৰা হৈ গ'লে আমি ইয়াৰ পৰা যাম আৰু ৰাজীৱ জলদি কৰা ধুনীয়া আছে কিন্তু কিউট আছো না গাইজ আমি গছ পুলি ৰুই গৈ আহি গ'লোঁ আহি পেলাই মানে ইমান ব্লগ চলগ বনোৱা নহ'ল মানে মোবাইলটো চাৰ্জ নাছিলে তো সেইটো কাৰণে বনোৱা নাই তো এতিয়া আহি পেলাই আমি ইয়াতে আছোঁ আৰু ঘৰতে হাত ভৰি চাত ভৰি ধুই কৰি আমি হেৰি বালিপৰা গৈছিলোঁ বালিপৰাত চাওমিন টাওমিন খাই কৰি আহিছোঁ তো আমি চাওমিন টাওমিন খাই কৰি বালিপৰাৰ পৰা আহি গ'লোঁ তো এতিয়া আহি পেলাই ইয়াতে ভাগৰ লাগিছে বহি আছোঁ আৰু এইফালে এডিট কৰিবৰ কাৰণে লেপটপ ওলাই লৈ এতিয়া বহি আছে এইফালে এডিট কৰিবলৈ বহি আছে এইটো কি পানী চাউণ্ড আরে লগালগ ঘটাই দি আছো নহয় এইটোৰ লিমিটটো মিলাব লাগে মই এই দিদিয়াই জীৱনটো নাই এতিয়া কোনোবাই দিব পাৰে মই ব্লগটো অন কৰি থোৱা আছে ন ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই আৰু গছ পুলি আপোনাক ৰুব আমি ৰুই যাম আমাক ছাপোৰ্ট কৰি যাব বাই বাই অভিজিত দা এইফালে সৌৰভ দা বাই বাই কি মজা স্মাইল দিছে